বল 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 হেল্ল' এতিয়া সন্ধিয়া 7:30 বাজি গৈছে আৰু 8:30 বজাত আমাৰ ট্ৰেইন আছে। আমি 1 ঘণ্টামানৰ আগে আহি পালোহি আৰু আগে ইন্ট্ৰডাকশ্যনটো দি লৈছোঁ বাৰু। এয়া মোৰ লগত আছে, নামটো কৈ দিয়া। পল্লৱী হাই। আৰু এয়া পলাইছে আমাৰ মৃগাংক মাইনা, পল্লৱী গিৰিয়েক, আৰু আমি তিনিটা একেলগে পঢ়া দেই। আমাৰ মানে সিহঁত মোৰ ফ্ৰেণ্ড আৰু সিহঁত কাপল। তাৰপিছত এতিয়া মানে ট্ৰেইন আহিবলৈ 1 ঘণ্টা বাকী আছে, সেইকাৰণে আমি ইয়াতে ৰৈ আছোঁ। আৰু বহিবলৈ জেগা নাই, সকলো ঠাইতে মানুহে ৰৈ আছে। আমি বহিবলৈ ঠাই নাই পোৱা, লেতেৰা ঠাইত বহিব বেয়াও লাগিছে, সেইকাৰণে ইয়াতে ৰৈ আছোঁ। আৰু এয়া ৰৈ থকা মানুহ মহৰ কামোৰ খাই খাই ৰৈ আছোঁ। আৰু মই লাচিত এক্সপ্ৰেছত কেতিয়াও উঠি পোৱা নাই। সঁচা কথা ক'ব গ'লে মই AC জাৰ্ণি কৰা নাই। একেবাৰে সঁচা কথা ক'ব গ'লে মোৰ এইটো 2nd টাইম ট্ৰেইন জাৰ্ণি হয়। ইয়াৰ আগত এবাৰ এক্সকাৰশ্যন গৈছিলোঁ, শ্লিপাৰত গৈছিলোঁ, ইমান এটা ভাল এক্সপিৰিয়েঞ্চ নহয়। গতিকে এইবাৰ চাওঁ কি হয় এক্সপিৰিয়েঞ্চ, আৰু নেক্সট আপোনালোকক দেখাই আছোঁ কি হয়। এয়া চাওঁ দেখুওৱা। এয়া চামোচা আৰু চাহ আহিলে দেই, আমি খাম আৰু এতিয়া। ইয়ে পল্লৱী মাইনা দেখাই দিয়া। ইয়ে মৃগাংক মাইনা, থেংক ইউ দেই চাহৰ কাৰণে। আমি এতিয়া ৱেইটিং ৰুমত আছোঁ আৰু অলপ আগতো চাহ খালোঁ, আপোনালোকে দেখিছেই। তথাপিও ট্ৰেইন আহিবলৈ কিমান সময় লাগি আছে? 20 minutes আৰু 20 মিনিটছ বাকী আছে ট্ৰেইন আহিবলৈ। আৰু ইয়াৰ ৰাইজ বিজি হৈ আছে। আৰু আপোনালোকক ৱেইটিং ৰুমৰ ছাৰাউণ্ডিংছটো দেখাই দিওঁ অকণমান, ৰ'ব কেনেকুৱা হৈছে। এয়া আৰু মানে এনেকৈ এইটো কামাখ্যা ষ্টেচনৰ ৱেইটিং ৰুমটো। এইবোৰ আমাৰ লাগেজ, আৰু ইয়াতে এটা ডাঙৰ স্ক্ৰীণ থকা টিভি আছে। আৰু আমি বাৰু টিভিটোৰ ঠিক তলতে বহি আছোঁ, সেইকাৰণে চাব পৰা নাই। আৰু এইপিনে থকা ৰাইজে টিভি চাই আছে। আমাৰ ট্ৰেইন আহি আছে বোলে, সেইকাৰণে আমি এতিয়া ৱেইটিং ৰুমৰ পৰা ওলাইছোঁ। আৰু এতিয়া উঠিম আৰু আপোনালোকক দেখাই আছোঁ তাৰপিছৰখিনি। আমি এতিয়া লিফ্টত যাম আৰু দেই। হেল্ল', আমি মানে কিয় লখিমপুৰ আহি আছোঁ গম পাইছেনে? ভাইজানৰ বিয়া, সেইকাৰণে মানে আমি বন্ধু বান্ধৱী গোটেইখিনি এতিয়া আমি লখিমপুৰ গৈ আছোঁ। আৰু প্ৰথমবাৰ মই এনেকুৱা ট্ৰেইনত উঠিব গৈ আছোঁ, লাচিত এক্সপ্ৰেছত। চাওঁ কি হয়। আহিছে আৰু দেই, আমাৰ ট্ৰেইন আহিছে আৰু মই দেখাই আছোঁ। আমাৰ মানে ট্ৰেইনৰ দবা আগত আছে, আমি দৌৰি আছোঁ এতিয়া। মৃগাংক মাইনা দৌৰি দৌৰি এক্সস্টেড হৈ গ'ল নি? পল্লৱী মাইনা দৌৰি কেনেকুৱা লাগিল? মোৰ কিন্তু দৌৰি দৌৰি বহুত ভাল লাগিল দেই, আৰু দৌৰিব মন আছিলে। এয়া আমি চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ। এইটো বিৰিয়ানী বেয়া নহয় বাৰু, চাউলটো মোটা মোটা। ট্ৰেইনত আৰু কি এক্সপেক্ট কৰিব। তাৰপৰা এইটো এনেকৈ পেক কৰি দিছে। এইটো চিকেন বহুত গৰম হৈ আছে। চিকেন বেয়া নহয় আৰু চলি যায়। এতিয়া আৰু মই শুবলৈ যাওঁ, মাছখন অঁতৰাই লওঁ, অভ্যাস হৈ গৈছেগৈ মানে। নামিলি যে কেনেকৈ উঠিম এতিয়া? হেল্ল', এতিয়া আমি ওপৰত উঠিলোঁ আৰু ভাল লাগিছে এনেকৈ ওপৰত উঠি। সঁচাকৈ এনেকৈ অলপমান এনেকৈ জুলি থাকে মানে, উঠি উঠি ভাল লাগিছে। আৰু এতিয়া আমি শুই থাকিম। ক'ত টোপনি আহিব এনেকৈ শুলে। এইফালে পল্লৱী শুইছে, এয়া পল্লৱী মাইনা দেখিছেনে আপোনালোকে? এয়া পল্লৱী মাইনা, আৰু এয়া তলত মৃগাংক মাইনা। মৃগাংক মাইনা আৰু আমি গৈ আছোঁ লখিমপুৰ। ঠিকে আছে, এতিয়া শুওঁ আৰু অফ কৰিছোঁ। আৰু কাইলৈ ৰাতিপুৱা লগ পাম। বাই, গুড নাইট। এয়া আমি লখিমপুৰ ষ্টেচনত নামিছোঁ আৰু আন্ধাৰ। এতিয়া আমি আহি পাইছোঁহি মৃগাংকৰ ঘৰত। আৰু আপোনালোকে দেখিছে মোৰ অৱস্থা নাইকিয়া হৈ গৈছে, মাতটো অকণমান বহিছে। তাৰপিছতে এতিয়া আমি বহিছোঁ, বৰমাই মানে চাহ কৰি আছে। চাহ খাই পেলাই আমি অলপ শুম আৰু তাৰপিছত আমি যাম বিয়া খাবলৈ। কাৰ বিয়া খাম সেইটো আমি নেক্সট ব্লগত লগ পাম। বাই, হেভ এ গুড ডে।